হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আপোনালোকক এটা মই এপ্লিকেশ্যন দেখুৱাম আজি। যোনে লেটিং এপ্লাই কৰিছিলে, নতুন লিষ্ট আহি গ'ল 2024। যাৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কোনো পঞ্চায়ত যাব নালাগে, কলৈকো যাব নালাগে। এতিয়া আপোনালোকে নিজে মোবাইলত চেক কৰিব পাৰিব। জৰিয়তে কেনেকৈ পইচা সোমাইছে নে নাই সোমোৱা আপোনালোকে চেক কৰিব পাৰিব। পাবনে নেপায় আপোনালোকে চেক কৰিব। আপোনালোকে যাব কৰমলৈ যাব। কৰমলৈ যোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব SMB গভৰ্ণমেণ্ট ইন লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথমত যিটো দেখিছে সেইটোত ক্লিক কৰিব। স্বচ্ছ ভাৰত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ পেজটো এনেকৈ অপেন হ'ব। এনেকৈ অপেন হোৱাৰ পিছত আপোনালোকে ভালকৈ চাৰ্চ হৈ ল'ব দিব। তাৰপিছত আপোনালোকে দেখিব পাৰিছে ইয়াত SSG 2023 আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অকণমান ৰখিব। ৰখাৰ পিছত আপোনালোকে ইয়াত দেখিব পাৰিছে আমাৰ এইটো ষ্টেটত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ ৰখিব লাগিব। ৰখাৰ পিছত আপোনালোকে নিজৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। দেখিব পাৰিছে বহুত আছে। আপোনালোকে আছাম চিলেক্ট কৰি পিনি আকৌ ৰখিব লাগিব। ৰখাৰ পিছত আপোনালোকে যোনটো ডিষ্ট্ৰিক্ট আপোনালোকে তাত ক্লিক কৰিব পাৰিব। আপোনালোকে ইয়াত দেখিব পাৰিছে য'ত কমপ্লিট লিখা আছে নহয়, তাত আপোনালোকে তেনেকৈ ক্লিক কৰিব। নাম্বাৰটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব পাৰিছে সেইটো যিটো সমষ্টি হয় এইটো আপোনালোকে ওলাই যাব। এনেকৈ ফল ডাউন কৰি গৈ থাকিব। আপোনালোকে এনেকৈ দেখিব পাৰিব। আপোনালোকে ইয়াত চব ওলাই যাব। আপোনালোকে দেখিছে ইয়াত আপোনালোকে চব দেখিব পাৰিব। নাম, ফোন নাম্বাৰ, পইচা কেতিয়া সোমাব, আপোনালোকে কমপ্লিট ডেট কেইটা বজাত সোমাব, কেতিয়া সোমাব আপোনালোকে দেখিব পাৰিব। সেইবাবে 18,000 টকা পইচাটো একেবাৰতে সোমাই গৈছে। নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে।